নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল নিমিষা বৰুৱালৈ আশা কৰিছো সকলো ভালেই আছে আৰু সুস্থ আছে আজি মই এতিয়া পাকঘৰত কিবা এটা বনাম ভাবিলো আপোনালোককো দেখাম কি বনাম তেন্তে বলক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো আৰু মোৰ অৱস্থাটো চাওক গৰমত আজি এতিয়া বনাবলৈ লৈছো কলডিল আৰু এফালে পিয়াজ জলকীয়া আলু কাটি থোৱা আছে আলুখিনি এতিয়া প্ৰথমে ফ্ৰাই কৰি লম অলপ আৰু ইয়াত কিবা কিবি মছলাও ব্যৱহাৰ কৰিম মই পিছত দেখাই থাকিম কি মছলা ব্যৱহাৰ কৰোঁ তেনেহলে চাই থাকক ভিডিওটো আপোনালোকে আলুখিনি ফ্ৰাই কৰি ললো আৰু এতিয়া তাত দি দিম পিয়াজ তাত দি দিলো এতিয়া পিঁয়াজখিনি আৰু তাৰপিছত প্ৰথমে দিম তাত হালধি লৰাই দিম আৰু এতিয়া তাত দিম আদা নহৰু পেষ্ট আদা নহৰু পেষ্ট 1.5 চামুচ দিছোঁ মিডিয়াম সাইজৰ চামুচ এখনেৰে অলপ সময় আকৌ লৰাই দিছোঁ এতিয়া তাত দি দিম ধনিয়া আধা চামুচ ৰেড চিলি আধা চামুচ আৰু জিৰা আধা চামুচ আৰু এতিয়া এইখিনি ধুনীয়াকৈ গোটেইখিনি অলপ সময় লৰাই লম অলপ সময় লৰাই লোৱাৰ পিছত মানে মছলাখিনি ভাজি লোৱাৰ পিছত তাত দি দিম কলডিলখিনি এতিয়া কথাটো হ'ল মই এখন হাতেৰে মোবাইল ধৰি আছো মানে ভিডিও কৰি আছো এখন হাতেৰে আৰু এখন হাতেৰে কাম কৰি আছো হেতু কাৰণে মই গুটেখিনি ভালকে দেখাব পৰা নাই মাজে মাজে দেখাই আছো আপোনালোকক আৰু এতিয়া ইয়াত দি দিম নিমখ পৰিমাণ অনুসাৰে এতিয়া অলপ সময় এই কলডিলখিনি ভাজি লম তাৰপিছত আকৌ আপোনালোকক দেখাম তেনেহলে চাই থাকক ভিডিওটো অলপ সময় ভাজি ললো এই কলডিলখিনি আৰু এতিয়া তাত দি দিম ফ্ৰাই কৰি থোৱা আলুখিনি মানে অকনমান আৰু আলু বেছি নাই আমি আলু বেছি নাখাও ঘৰত আলুখিনি দি দিলো আৰু এতিয়া এইখিনি আকৌ 5 মিনিট মান ভাজি লম তাৰপিছত আকৌ আপোনালোকক দেখাই থাকিম অলপ সময় ভাজি লোৱাৰ পিছত তাত দি দিম মই এতিয়া অলপমান পানী এইখিনি এতিয়া অলপ সময় উতলাম তাৰপিছত মই আপোনালোকক দেখাম কেনেকুৱা হৈছে আৰু এতিয়া মোৰ বনাই হৈ গ'ল কলডিলৰ সবজি আপোনালোকে জনাব আপোনালোকে কেনেদৰে বনাই খায় আমি এনেদৰে বনাই খাওঁ ফাইনালি মোৰ কলডিলৰ সবজি বনাই হৈ গ'ল আৰু এতিয়া মই চুলিত লগাম নাৰিকল তেল গৰমৰ দিন যেহেতু মোৰ চুলি বহুত সৰিছে বহুত মানে ইমানগাল মোৰ চুলি সৰিছিলে কিন্তু মই আজি কেইদিনমানৰ পৰা সপ্তাহত দুবাৰকৈ নাৰিকল তেল লগাইছোঁ এইটো নাৰিকল তেল এইটো আমি সৰুৰ পৰা এইটোৱে লগাইছিলোঁ কিন্তু মাজতে মই লগোৱা একেবাৰে বন্ধ কৰি দিছিলোঁ কিন্তু এতিয়া মই আকৌ চুলি সৰাৰ কাৰণে অকল নাৰিকল তেল লগাইছোঁ কিন্তু মোৰ সেই বহুত চুলি সৰাৰ পৰা এতিয়া মোৰ একেবাৰে চুলি সৰা কমি গৈছে একদম অলপ সৰে চুলি নাৰিকল তেল যেহেতু মই লগাম 2-3 ঘণ্টা মানহে অকল ৰাখোঁ সপ্তাহত দুবাৰ লগাওঁ আৰু আপোনালোকৰ যদি চুলি সৰিছে আপোনালোকেও নাৰিকল তেল ব্যৱহাৰ কৰিব চুলি সৰা নিশ্চয় কমি যাব আৰু মই এতিয়া এই গৰমত চুলি এইখিনি মেলি আছোঁ এতিয়া নাৰিকল তেল প্ৰথমে মই লগাই লৈ আপোনালোকক
আকৌ পিছত লগ পাম। চুলিত নাৰিকল তেল এগালমান লগাই মই এতিয়া বহি আছোঁ। ভাবিলোঁ মই এতিয়া ভিডিঅ'টো এণ্ডিং কৰি দিওঁ। আপোনালোকৰ যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে বা মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে সামৰিছোঁ। সকলোকে ধন্যবাদ।